আজি লখিমপুৰ জিলাৰ ভিতৰতে অন্যতম বিখ্যাত ধৰ্মীয় স্থান শ্ৰী শ্ৰী পদুমণি আই থানৰ অষ্টবিংশতিতম প্ৰতিষ্ঠা দিৱসৰ দ্বিতীয় দিন। আজিৰ দিনটোতেই 1996 চনত ইয়াত যি দেৱীৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিল, কিন্তু 1951 চনতেই সপোনৰ বেদী স্থাপন হৈছিল আৰু 1996 চনৰ পৰা সেই যি দেৱীৰ প্ৰতিমূৰ্তি যেতিয়াৰ পৰা প্ৰতিষ্ঠা কৰা হৈছিল তেতিয়াৰ পৰাই প্ৰতিষ্ঠা দিৱস উদযাপন কৰি অহা হৈছে। প্ৰত্যেক বছৰে এদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছিল, কিন্তু এইবাৰ ব্যতিক্ৰমভাৱে দুদিনীয়া কাৰ্যসূচীৰে এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। আজি 4 ছেপ্টেম্বৰ আৰু এই 4 ছেপ্টেম্বৰৰ দিনাই প্ৰতিষ্ঠা দিৱসৰ দিনা দেখা গৈছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পদুমণি আই থানত ভক্তৰ লানি নিচিগা ভিৰ হোৱা পৰিলক্ষিত হৈছে। হাজাৰ হাজাৰ ভক্তই ৰাতিপুৱাৰ পৰা আহি পদুমণি আই থানত সেৱা কৰা পৰিলক্ষিত হৈছে। আই মাতৃসকলে দিহানাম পৰিৱেশন কৰিছে, নিশালৈ ভাওনা প্ৰদৰ্শন হ'ব। ইতিমধ্যে সোৱণশিৰি নদীৰ পৰা পুৱা যি জল সংগ্ৰহ কাৰ্যসূচী কৰা হৈছে দেৱীক স্নানৰ বাবে, আৰু যি আই থানৰ যিখন পুৰণি বেদী, সেই পুৰণি বেদীটো এটা নতুনকৈ প্ৰতিমূৰ্তি আজি স্থাপন কৰা হৈছে আৰু ইয়াকে লৈ ভক্তসকলৰ মাজত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। ইয়াৰ যি পদুমণি আই থানৰ মহিমা অপাৰ বুলি জনা যায়। এনেকুৱা উদাহৰণো আছে যে সন্তান প্ৰাপ্ত নোহোৱা দম্পতীয়ে ইয়াত পূজা অৰ্চনা কৰি সন্তান প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছে, বিভিন্ন মনৰ আশা পূৰণ হৈছে। সেয়েহে কোৱা হয় পদুমণি আই মাতৃৰ মহিমা অপাৰ। আৰু ইয়াৰ আমি যি প্ৰতিটো আপোনালোকৰ দৃশ্য NAG নিউজৰ জৰিয়তে আমি দেখুৱাবলৈ যত্ন কৰিম। হয়, হয়, দ্বিতীয় দিন হয়। মই সমূহ অসমবাসী ৰাইজৰ লগতে আমাৰ আপোনালোকৰ নিউজ চেনেলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ প্ৰত্যেক বছৰে এদিনীয়াকৈ আমি আই থানৰ প্ৰতিষ্ঠা দিৱসো উদযাপন কৰি আহিছোঁ, কিন্তু এইবাৰ আমি দুদিনীয়াকৈ পতাৰ ইচ্ছা প্ৰকাশ কৰিলোঁ। ৰাইজৰ সহায় সহযোগিতা পাইছোঁ, সেয়েহে আমি এইবাৰ দুদিনীয়াকৈ আই থানৰ প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰিছোঁ। আমাৰ যোৱাকালি 3 তাৰিখৰ যি কাৰ্যসূচী আছিলে ইতিমধ্যে কালি হৈ গৈছে। আজি আমাৰ পুৱাৰ 7 বজাৰ লগে লগে আমাৰ আই স্নানৰ কাৰণে সোৱণশিৰি নদীৰ পৰা জল সংগ্ৰহ কৰি অনা হৈছিলে। শোভাযাত্ৰাৰে খুব দলে বলে ৰাইজে সহযোগ কৰিছিলে আৰু এটা খুব উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছিলে। তাৰপিছতে আমাৰ ৰাইজৰ কাৰণে এটা লঘু আহাৰৰ ব্যৱস্থা কৰা হৈছিলে। যিসকলে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিলে তেখেতলোকক আমি লঘু আহাৰ দিয়াৰ পিছতে আমি 11 বজাৰ পৰা সমগ্ৰ আমাৰ বগীনদীৰ কদমবঙ্গা অন্তৰ্গত বিভিন্ন আইনামৰ দল আৰু দিহানামৰ দল সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ, আৰু নিমন্ত্ৰণ নকৰাকৈ বহুতো 10-12মান দল আহি আমাৰ ইয়াতে পদুমণিতে আইনাম পৰিৱেশন কৰিছে আৰু দিহানাম পৰিৱেশন কৰিছে। যোনে যেনেকৈ পাইছে বাতৰি কাকতৰ যোগে বা আপোনালোকৰ চেনেলৰ যোগেদি সকলোৱে আহি পেলাই ইয়াতে নাম পৰিৱেশন কৰিছে। ইতিমধ্যে নাম চলি আছে আৰু আমাৰ আজি নাম শেষ হোৱাৰ পিছতে সন্ধ্যা আৰতি হ'ব। আৰতি হোৱাৰ পিছত পূজা সমাপন হ'ব। পূজা সমাপন হোৱাৰ পিছতে আমাৰ ৰাতি 8টাৰ পৰা এখন ধৰ্মমূলক ভাওনাৰ প্ৰদৰ্শন কৰা হ'ব। আমি আমন্ত্ৰণ কৰি আনিছোঁ লখিমপুৰ শংকৰ মাধৱ নাট্যগোষ্ঠীৰ এটি দলক। তেখেতলোকে নিসিংহ মুৰাৰী নামেৰে এখন নাট পৰিৱেশন কৰিব। আমাৰ এয়া কাৰ্যসূচী আজি আছে। হয়, আমাৰ 1951 চনতে সপোনৰ বেদী হিচাপে আই থানখন স্থাপিত হৈছিল, যদিও আমাৰ যিটো আই প্ৰতিমা স্থাপন কৰা হৈছিল সেইটো 1996 চনত 1996ত আমি স্থাপন কৰিছিলোঁ। সেয়েহে আমি 96ৰ পৰা আজি 2024লৈকে 28 বৰ্ষ হৈছে। সেয়েহে আমি অষ্টবিংশতিতম প্ৰতিষ্ঠা দিৱস হিচাপে আমি উদযাপন কৰিছোঁ। হয় হয় হয়, আমাৰ যি পুৰণা বেদী আছিলে সেই বেদীতে লখিমপুৰৰ এজন বিশিষ্ট ব্যৱসায়ী তেখেত হ'ল নৰেন্দ্ৰ মহেশ্বৰী। তেখেতে এটি দেৱী দুৰ্গাৰ প্ৰতিমা তেখেতে আজি দান কৰিছে আৰু সেই মূৰ্তিভাগ আমাৰ আজি প্ৰতিষ্ঠা কৰা হৈছে। সেই 1 তাৰিখতে আমাৰ সেই প্ৰতিষ্ঠা দিনটো চলিছে, গতিকে তেখেতে ইতিমধ্যে পূজাৰ কাম চলাই আছে আৰু তেখেতৰ শলাগ ল'বই লাগিব আমি। আৰ্থিক দিশতো তেখেতে বহুতখিনি সহায় কৰিছে আৰু যোৱা বছৰ আমাৰ লক্ষ্মী আৰু সৰস্বতী মূৰ্তি তেখেতে দান কৰিছে। আমি তেখেতকো ধন্যবাদ জনাইছোঁ আৰু লগতে তেখেতৰ পৰিয়ালবৰ্গৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আমিতো ঠিক আপোনাক ক'ব নোৱাৰিম, হ'লেও ৰাতিপুৱাৰ পৰা লানি নিচিগাৰ ভক্তৰ ভিৰ হৈছে। আমাৰ ইতিমধ্যে মন্ত্ৰী অতুল বৰা, তেখেত কৃষিমন্ত্ৰী, তেখেতো আহি আমাৰ মাজত এপাক দেখা দিছিলে।
আৰু আমাৰ প্ৰাক্তন লখিমপুৰৰ বিধায়ক প্ৰণৱ বুঢ়াগোহাঁই তেখেতো আহি আমাক এষাৰ মাত দিছে যে এনেদৰে বিভিন্ন ধৰণে আলহী আৰু ভক্তমান ৰাইজ আহি আছে। হয় হয়, অৱশ্যে এইটো আমি আপোনালোকৰ চেনেলত জনাবলগীয়া কথা নহয় যদিও আপুনি যেতিয়া সুধিছে মই ক'বলৈ বাধ্য হৈছোঁ। কাইলৈ আমাৰ আই থানত মুখ্যমন্ত্ৰীয়ে দৰ্শন কৰিব আৰু লগতে পৰিচালনা সমিতিৰ লগত বহি অকণমান আলাপ আলোচনা কৰাৰ কথা তেখেতে আশ্বাস দিছে আৰু লগতে একাপ চাহ খোৱাৰ কথা তেখেতে উল্লেখ কৰিছে। 8 বজাৰ লগে লগে তেখেত অহাৰ কথা কৈছে।